এভৰিৱান গুড ইভিনিং আৰু মাৰ ঘৰৰ পৰা ঘৰলৈ আহিলোঁ কেইবাদিনৰ মূৰত আকৌ ঘৰৰ পৰা এটা ভিডিঅ' আৰম্ভ কৰিছোঁ সেইদিনা মানে মা দেউতাহঁতক সেৱা কৰোঁতে তেওঁলোকেও আমাক উপহাৰ দিছিলে সেই উপহাৰকেইটা বোলো দেখাই দিওঁ কি দিছিলে মানে ভিডিঅ'বিলাক নহ'লে পাছত দেখাম বুলি থাকি যায় পাছত দেখুৱাই নহয় সেইটো কাৰণে বোলো এতিয়াই লগালগ দেখাই দিওঁ কি দিছিলে ইফালে মায়ে দিছিলে এযোৰ ধুনীয়া কাপোৰ দেখিছেনে ব্লাউজ চিলালোৱে মানে তাত থাকোঁতে ওচৰৰ বৌজনীক কাপোৰযোৰ চিলাবলৈ দিলোঁ আৰু ব্লাউজটো বা এজনীক একদম মানে কমপ্লিট হৈ গ'ল আৰু এইকেইদিন থাকোঁতে তাৰপিছত দহিটো মই নিজেই বাতিলোঁ এইয়া চাওক এই দহিটো মই নিজেই বাতিলোঁ কেনেকুৱা হৈছে বাৰু এইয়া ডাঠকৈ মানে ডাঙৰকৈ বাতিছোঁ আৰু সৰহকৈ এইয়া কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু কাপোৰযোৰ দেখাই দিছোঁ অকণমান পিন্ধিলে বাৰু দেখিবই এনেকুৱা বিৰাট ধুনীয়া হয় মানে বহুত পচন্দ হৈছে কাপোৰযোৰ আপোনালোকক কি বুজাম কালাৰটো মানে ইমান বেছি ধুনীয়া নহয় আপোনালোকক বুজাব নোৱাৰোঁ আৰু তাত মানে এই পিচ কালাৰটোত মানে ইয়াত আছে গুণা ৱৰ্ক দেখিছেনে ফ্লাছ দিলত বেছিয়ে কিবা মানে ডাৰ্ক নিচিনা লাগিছে আৰু ইভাগে বহুত ধুনীয়া কাপোৰযোৰ এনেকৈ চাওক এনেকৈ এবাৰ দেখাই দিছোঁ ফ্লাছ অফ কৰি কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় পিন্ধিলে বাৰু আপোনালোকে দেখিব আৰু ব্লাউজটোৰ পাছফালে এনেকৈ দি দিছোঁ এয়া এনেকৈ তিনিটা দি দিছোঁ পিন্ধিলে আপোনালোকক মানে পিন্ধিলে দেখাম আৰু আপোনালোকক এয়া দহিটো এনেদৰে ডাঠকৈ বাতি থৈছোঁ এয়া চাওক মানে চেষ্টা কৰিব লাগে আৰু সকলো কামেই অলপ অলপকৈ হ'লেও পৰাই নোৱাৰে এয়া ডাঠকৈ দিছোঁ আৰু ঘনকৈ দিছোঁ মানে পূৰা মাজত এই কাপোৰযোৰৰ এনেকুৱা বুটা আছে আৰু এনেকুৱা পিন্ধিলে আপোনালোকক ধুনীয়াকৈ দেখাম এখেতকো গিফ্ট দিলে মানে দুজনকে দিছে আৰু এওঁক দিছে দেখাই দিছোঁ এইয়া এটা জিন্স বহুত ধুনীয়া কালাৰ মানে এয়া দেখিছেনে এইটো আৰু এইটো গ্ৰে কালাৰত মানে তেওঁ জিন্স নাছিলে চব ব্লু ব্লেক তেনেকুৱা টাইপৰে আছিলে তো তেওঁ আহিলে তেওঁ মুখেৰে শুনাম আপোনালোকক তেওঁ কেনেকুৱা লাগিছে পচন্দ হৈছেনে নাই হোৱা এয়া কাপোৰযোৰ হ'ল মাৰ পচন্দৰ আৰু জিন্সটো যে আমাৰ এখেতলৈ লোৱা জিন্সটো হ'ল দেউতাৰ পচন্দৰ মানে দুয়োজনে বেলেগ বেলেগকৈ লৈছে মানে দুইটা বস্তু মোৰতো খুব বেছি ভাল লাগিছে বহুত বেছি পচন্দ হৈছে দুইটা বস্তু কাপোৰযোৰৰ কথাটো ক'বই নালাগে কালাৰ মানে বহুত বেছি পচন্দ হৈছে আৰু জিন্সটো মানে এইটো কালাৰ বহুত ভাল লাগে জিন্সবিলাকৰ তেওঁ মুখেৰেও শুনাম আপোনালোকক তেওঁ অহাৰ পাছত এতিয়া বাৰু নাই এতিয়া গৈছে এফালে নেমুগুৰি চাইডে গৈছে আহি পোৱাৰ পাছত আকৌ আমি বৰমাহঁতৰ ঘৰলৈ যাব লাগিব যোৱাকালিতো আপোনালোকক কৈছিলোঁৱে বৰমাহঁতৰ ঘৰলৈ যাম তাকো অকণমান ভিডিঅ' কৰি দেখাম বাৰু আপোনালোকক তাৰপিছতে তেওঁ আহি লওক তেওঁৰ মুখেৰেও জানিম যে তেওঁ কেনেকুৱা পাইছে আৰু মাৰ ঘৰৰ পৰা আহি পোৱাৰ পাছত মানে অহা সময় হ'ল বাৰু আমি 10-11মান বজাতে আহি পালোঁ 11:30মান বাজিল চাগে তেতিয়া আহি পালোঁ আৰু আহি পাই মই মানে ঘৰৰ কিছুমান কিবাকিবি সৰু সুৰা কাম কৰি পিনে এটা কামত লাগিলোঁ আৰু সেই কামটো অলপ সময় লাগিলে কিন্তু কামটো মানে প্ৰথমবাৰ কাৰণে কৰিছোঁ দেই অলপ চেষ্টা কৰিছোঁ আৰু এই মানে সেই কামবিলাক মই কৰি বহুত বেছি ভাল পাওঁ এতিয়া আপোনালোকক মই জনাই নিদিওঁ কি কাম সেই কামটো ফিনিছ হয় যদি ফাইনেল ৰিজাল্টটো ভাল হয় তেতিয়াহে মই মানে আপোনালোকৰ লগত কথাটো শ্বেয়াৰ কৰিম আৰু দেখাম মানে বস্তুটো যদিহে ভাল হয় দেই বেয়া হ'লে নেদেখাওঁ তো সেই বস্তুটো মানে গোটেইখিনি ফাইনেল ৰিজাল্টৰ কাৰণে 24 আৱাৰ্ছ লাগে তো 24 আৱাৰ্ছ মানে মই ৱেইট কৰিব লাগিব কেনেকুৱা হয় ৰিজাল্টটো চাবৰ কাৰণে তো তাৰ পাছত যদি ভাল হয় তেতিয়াহ'লে আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম কি হয় কি কথা সকলোবিলাক শ্বেয়াৰ কৰিম আৰু আশা কৰোঁ মানে বহুতে এই বস্তুটো ভাল পাব মানে তো এতিয়া অলপ অপেক্ষা কৰিব লাগিব তো ৱেইট কৰক 24 আৱাৰ্ছ মানে এইটো ভিডিঅ'ত নহ'বই আৰু নেক্সট ভিডিঅ'তে হ'বগৈ তো এই নেক্সট ভিডিঅ'ত আপোনালোকে কি বস্তু আপোনালোকে গম পাব এতিয়া ওলাই মেলি ৰেডি হৈছোঁ বৰমাহঁতৰ ঘৰলৈ যাবলৈ আৰু এইফালে মায়ে দিয়া কাপোৰযোৰ আজি প্ৰথমবাৰৰ কাৰণে পিন্ধিছোঁ ভালদৰে বাৰু আপোনালোকক অকণমান দেৰিকৈ দেখাই দিম আৰু এইফালে এযোৰ ইয়েৰিংছ নতুন ইয়াৰ লগত মিলি গৈছে অনলাইন দিছিলোঁ মই মেছ'ৰ পৰা এইটো ছেট হয় মানে এনেই ভাল লাগিছিলে অৰ্ডাৰ দিলোঁ তাৰপিছতে আহি পালেহি বাৰু আৰু কাপোৰযোৰৰ লগত মানে ইমান ধুনীয়াকৈ মেচিং হৈছে তো সেইটো কাৰণে পিন্ধি ল'লোঁ আৰু এতিয়া ওলাই মেলি ৰেডি আমাৰ এখেতো ওলাই মেলি ৰেডি এতিয়া গৈ থাকোঁ আৰু এতিয়া আহি বৰমাহঁতৰ ঘৰ পালোহি আৰু এইফালে বৈ দিছে চাহ এতিয়া চাহ খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ দেই এইফালে বৰমাহঁতৰ ঘৰ পাই এতিয়া অলপ সময়ৰ পাছত মানে এয়া খানা বৌ লাজ কৰিছে
বোলে বমা চাই দিয়ক আকৌ ইও ইমান ধুনীয়া লাগিছে এইবোলে হিয়া পাৰ্টি দেই আজি এয়া বহুত কিবা কিবি ধেৰ মানে একদম এইফালে আমাৰ এখেত ভতিজা পাৰ্টি আৰু এইফালে বৰ হাতৰ খানা আৰু বৰ হাতৰ খানা বহুত টেষ্টি হয় এইফালে দেখিছিলে ধেৰ কিবা কিবি ৰেডি কৰিছে দেই এতিয়া যাবা থাকিবলৈ থকাকে আহিম তুমি যাবা থাকিবলৈ এতিয়া এইফালে আমাৰ দাদা আৰু এখেতে পৰা কথা পাতি গৈ আছে এতিয়া বৰমাহঁতৰ ঘৰৰ পৰা ভাত পানী খাই মেলি ঘৰ পালোহি আৰু এটা উপহাৰ পালোঁ বৰমাৰ পৰা বিৰাট ধুনীয়া চাওকচোন মানে একদম আনকমন আৰু হেণ্ডবেগ এটা বিয়া চিয়া খাবলৈ যাবলৈ মানে একদম ধুনীয়া হ'ব বহুত ধুনীয়া লাগিছে এইটো চাওকচোন মই আপোনালোকক বেক কৰি ধুনীয়াকৈ দেখাম এইফালে চাওক বিৰাটেই ধুনীয়া মানে মুগা ৰঙৰ নিচিনা আৰু এনেকুৱা কাপোৰৰ হয় আৰু যিডোখৰত মানে ধৰিব পাৰি ইয়াত মণি আছে ধুনীয়াকৈ এইটো কিমান বেছি মৰম লগা দেখিছেনে আপোনালোকে বাৰু কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাবচোন এয়া The next day. মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে ভাল মোৰো ভালেই বাৰু আজি এটা ভিডিঅ' আৰম্ভ কৰি দিছোঁ আৰু আজি এফালে গৈও আছোঁ ক'লৈ গৈ আছোঁ কি কথা আপোনালোকক বাৰু জনাই থাকিম ভিডিঅ'টোৰ লগত গৈ থাকিলে আপোনালোকে গম পাব আজি মানে দুটা নিমন্ত্ৰণ আছে এটা হ'ল বাৰ্থডে আৰু এটা হুডি হৈছে আমাৰ মানে বন্ধুৰ ল'ৰা এটা হ'ল যি হুডি আছে ঘৰটো হ'ল আখৈপুটীয়াত আমি মানে যাম আৰু পিছবেলামানকৈ যাম আমাৰ এখেত এতিয়া নাই এখেত গ'ল এঠাইলৈ নেমুগুৰি ফালে তো আহি পোৱাৰ পাছত মানে যাম আৰু তাৰপিছত বাৰ্থডেটো আছে পালেঙিত সেইটো গধূলিলৈ যাব লাগিব তাৰ পৰা আহি পিনে আপোনালোকক জনাইছিলোঁ যে আগৰ ভিডিঅ'ত মই কিবা এটা ট্ৰাই কৰি আছোঁ প্ৰথমবাৰৰ বাবে যদি ভাল হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি কৈছিলোঁ কি বস্তু বনাই আছোঁ আপোনালোকক আজি এতিয়া দেখাম মানে বস্তুটো ৰিজাল্টটো ভালেই হ'ল আপোনালোকক কৈছোঁ ৰিজাল্টটো ভাল হ'লে দেখাম নহ'লে নেদেখাম বুলি কৈছিলোঁ এতিয়া ভালেই হ'ল মানে ৰিজাল্টটো সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এতিয়া কি বস্তু চাওঁ বলক এইফালে চক দেখিছেনে ধুনীয়া ধুনীয়া দুকপি ফটোৰ সৈতে এটা ফ্ৰেম এইটো মই বনাইছোঁ ৰেজিনৰ পৰা ৰেজিনৰ বিষয়ে সকলো হয়তো নাজানিব কাৰোবাৰ বাবে নতুন হ'ব পাৰে কাৰোবাৰ বাবে পুৰণাও হ'ব পাৰে এনেকুৱা ধৰণৰ হ'ব পাৰে কিছুমানে হয়তো প্ৰথমবাৰ বাৰু দেখিব পাৰে ময়ো মানে ইয়াক চিনি পোৱা বহুত বেছি দিন হোৱা নাই তাৰ পৰা অকণমান দেখি মই চেষ্টা কৰিলোঁ আৰু কৰি পিনে এতিয়া মানে এনেকৈ দুটা ফ্ৰেম বনাবলৈ সক্ষম হ'লোঁ আৰু মানে ইমান বেছি পাৰফেক্ট নহ'লেও মানে ট্ৰাই কৰিলোঁ প্ৰথম চেষ্টা নিজে ভালেই দেখিছোঁ বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা দেখিছে আৰু এইফালে দেখিছেনে আমাৰ এইফালে ৰিম্পী আৰু পংকজৰ একপি ধুনীয়া ফটো বনাই ইয়াত মানে লগাই দিছোঁ এইয়া ছাইডটো এনেকুৱা ধৰণৰ চক আৰু ইয়াত ধুনীয়াকৈ মানে এইবিলাক চমকি দুমকি দি দিছোঁ আৰু ইয়াত এইটো প্ৰিজাৰ্ভ হৈ থাকে বস্তুটো এইয়া চাওক এইফালে দুটামান মণি আছিলে মণিও দি দিছোঁ আপুনি মানে যেনেকৈ বিচাৰে আৰু তেনেকৈ দিব পাৰে যেনেকৈ মন যায় আপোনাৰ ইয়াত ফ্লাৱাৰো দিব পাৰে তাৰপাছতে এইখন বনাইছোঁ আমাৰ দুজনৰ দেখিছেনে আমাৰখন বাৰু চিম্পল হয় অলপ গল্ডেন শ্বাইনিং এটা দিছোঁ তাৰপিছতে ইয়াতে পিংক কালাৰ এইবিলাক দিছোঁ আৰু এইফালে গল্ডেনত দিছোঁ বলছ কেইটামান আৰু এইফালে এইয়া আৰু এটা অকণমান হোৱাইট টাইপৰো আছে আৰু এইফালে চিলভাৰ এইবিলাক দিছোঁ দেখিছেনে আৰু এনেকৈ বস্তুটো দেখিলে ভাল দেখিব আপোনালোকে দেখিছেনে এইয়া আৰু হেংগিং কৰিবৰ কাৰণে এইটো এনেদৰে ইয়াত লগাই দিছোঁ এইটো ইয়াত সোমাই গ'ল দেখিছেনে এনেকৈ কৰি কিন্তু মোৰ এটা ভুল হ'ল যে মই এইটো পাছফালে দিব লাগিছিলে যিহেতু মই প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছোঁ ভবা নাছিলোঁ মানে এইটো দিম বুলি প্ৰথমে ভাবিছিলোঁ কি এনেই মানে ছাইডত হোল্ড কৰি পেলাই হেংগিং কৰিবলৈ ৰাখিম বুলি ভাবিছিলোঁ কিন্তু পাছত এনেকৈ দি দিলোঁ এইটো আচলতে মোৰ ভুল হ'ল প্ৰথম চেষ্টা যে সেইটো কাৰণে এইটো মানে পিছফালে দিলে বেছি ভাল হ'ব নহ'লে আগফালেতো জিলিকি থাকিব বস্তুটো ইমান ভাল নালাগিব মানে আৰু এয়া আপোনালোকে কেনেকুৱা দেখিছে বাৰু মোৰ ভাল লগা এই ফটোকপি ইয়াত মানে কেনেদৰে ৰাখিলোঁ আৰু কপি এওঁলোকৰ
এইটো বনাই পিনে মানে দিমগৈ আৰু দুদিনমান পাছত যোৱা কথা আছে, তেতিয়া লৈ যাম। তো আপোনালোকে দুইটা কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাব। আৰু ইয়াতে কওঁ, যদিহে আপোনালোকে এনেকুৱা ধৰণৰ ফ্ৰেম বিচাৰে তেতিয়াহ'লে মোক অৰ্ডাৰ কৰিব পাৰে। যদি আপোনালোকৰ বিশেষ দিনৰ বৰমালাও প্ৰিজাৰ্ভ কৰিব বিচাৰে বা ৱেডিং কাৰ্ডো প্ৰিজাৰ্ভ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোলৈ পঠাই অৰ্ডাৰ কৰিব পাৰে। মই আপোনালোকক এটা ধুনীয়াকৈ এনেদৰে ফ্ৰেম বনাই পঠাম। যদিহে মোৰ কাম ভাল লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব। এয়া আপোনালোকে ভাবিছে কাৰ্টুনৰ ভিতৰত কিয় ভৰাই থৈছোঁ, আচলতে যেতিয়া এই বস্তুটো বনাওঁ একদম লিকুইড হৈ থাকে, এনেদৰে টান হৈ নাথাকে। মানে এতিয়াতো বহুত টান হৈ গ'ল দেখিছেনে। এইটো 24 আৱাৰ্ছ লাগে টান হ'বলৈ। তো যেতিয়া লিকুইড হৈ থাকোঁতে যাতে মানে কিবা বস্তু ওপৰৰ পৰা যাতে পৰি নাযায়, সেইকাৰণে এনেদৰে এটা ঢাকন দি মানে ঢাকি থৈ দিছিলোঁ এই এনেকুৱা কাৰ্টনটোত। মানে কাৰণ যেতিয়া ওপৰৰ পৰা কিবা যদি ধূলিও পৰি যায়, তেতিয়া মানে কি হ'ব, ইয়াত ৰখি যাব আৰু দেখিবলৈ বস্তুটো বেয়া হ'ব। সেইবাবে মই এনেদৰে ৰাখি থৈ দিছোঁ। তো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু ছাইডটো দেখিছেনে, এনেদৰে কাটি থৈছোঁ, নহ'লে যিটো লিকুইড বস্তুটো এনেকৈ ঠেলি পঠাবলৈ অলপ দিগদাৰ হৈ যায়, ছাইডত পৰি যাব। তো সেইকাৰণে এই ছাইডটো মানে মই কাটিয়ে থৈছোঁ, এই ছাইডটো কাটি থৈ দিছোঁ। তো এতিয়া অৱশেষত আপোনালোকে কেনেকুৱা পালে, কেনেকুৱা দেখিছে কমেণ্ট এটা কৰি কিন্তু জনাবলৈ নাপাহৰিব। আৰু হুডি খাবলৈ বুলি লৈছোঁ এযোৰ কাঁহৰ কাঁহী বাতি। যিহেতু বন্ধু হয়, ছাতি ধৰা বন্ধু, ভাল কিবা এটা নিদিলে বেয়া হ'ব, সেইকাৰণে এযোৰ কাঁহৰ কাঁহী বাতিয়ে লৈ লৈছোঁ। একদম সৰু নহয়, মানে বেবী হ'লেও মানে ডাঙৰ কাঁহী এখনেই লৈ লৈছোঁ। আৰু এয়া এটা বাতিৰ লগত। আৰু এইফালে এতিয়া গিফ্টকেইটা পেকিং কৰি আছোঁ, আৰু এই কামটো সদায় মোৰ হাততেই পৰে। প্ৰথমে এতিয়া কাঁহী বাতিযোৰ পেকিং কৰি লৈছোঁ ধুনীয়াকৈ, তাৰপাছতে বাৰ্থডে খাবলৈ যোৱা গিফ্টটো পেকিং কৰি ল'ম। আৰু এতিয়া ওলাই মেলি ৰেডি হৈছোঁ হুডি খাবলৈ যাবলৈ বুলি। সময়ত পাছবেলা ওলাইছোঁ আৰু ঠাণ্ডাকৈ, যিহেতু আগবেলা ভকতৰ নিয়ম হয়, সেইকাৰণে লাহে ধীৰে ওলাইছোঁ। আৰু এতিয়া ওলাই মেলি ৰেডি। এইফালে মাইনাই দিয়া গহনাটো, আৰু আমাৰ এখেতে এতিয়া কাপোৰযোৰ পিন্ধি এতিয়া ৰেডি আৰু গৈ থাকোঁ। আৰু এতিয়া এইফালে আহি হুডি ঘৰৰ ওচৰত পাইছোঁহি। যদিহে পাৰোঁ ভিডিঅ' কৰিম, নোৱাৰিলেও আপোনালোকে ভুল নুবুজিব। আৰু এতিয়া হুডি ঘৰৰ পৰা ওলাই আহিছোঁ আমি বাৰ্থডে খাবলৈ বুলি। আৰু বাৰ্থডে ঘৰত গৈ আৰু ভিডিঅ' কৰা নহ'ব, কাৰণ আমি অহাই পলম হৈছে। তো আজিৰ ভিডিঅ'টোৰ পৰা এনেকৈ বিদায় লৈছোঁ। আপোনালোকে কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। বাই বাই।